আজিৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। একচুৱেলি বহুত দিন হ'ল ভিডিঅ' দিয়া নাছিলোঁ, ইটো কৰি থাকোঁতে ভিডিঅ' বনোৱা হোৱাই নাছিলে। আজি বহুত দিনৰ মূৰত আকৌ ভিডিঅ' দিবলৈ ষ্টাৰ্ট কৰিছোঁ। আশা কৰিছোঁ আগৰ দৰে মৰম দিব। আজিও মই কেইযোৰমান মেখেলা চাদৰ লৈ আহিছোঁ। ঘৰতে বোৱা হয়, কেনেকুৱা লাগে জনাব। ফাৰ্ষ্ট এযোৰ গ্ৰে কালাৰ মেখেলা চাদৰ লৈছোঁ। ইয়াৰ এইখন হৈছে মেখেলাখন বেছি হেভি নহয়, চিম্পলকৈ কৈছোঁ। মেখেলাখনৰ তলত এনেদৰে মিচিঙৰ ফুল এটা বচা হৈছে দুটা কালাৰ দি, আৰু ওপৰত গছ বুটা টাইপৰ অলপ কৰা হৈছে। বেছি কৰা নাই, ইমানটো মেখেলাখনৰ ফুল হ'ব আৰু বাকীখিনি চিম্পল হয়। নেক্সট ইয়াৰ চাদৰখনলৈ আহিছোঁ। ইয়াৰ চাদৰখনত এনেদৰে আঁচলটোত মিচিঙৰ এটা ফুল বচা হৈছে, সৰুকৈ, বেছি ডাঙৰ নহয় বাৰু। আৰু চাদৰখনত আঁচলটোত এনেদৰে গছ বুটা কৰা হৈছে, মাল্টি কালাৰত গছ বুটা কৰা হৈছে। আৰু ইয়াৰ পাৰিটো এনেকুৱা, এই ফুলটোৰে আধা এনেদৰে ইয়াত পতি দিয়া হৈছে। নেক্সট ইয়াৰ ব্লাউজটো হৈছে ফ্ৰণ্ট অপেন হয়, আৰু স্লিভছত এনেদৰে অলপ পাখি টাইপৰ এনেকুৱা ডিজাইনত বনাই দিয়া হৈছে। আৰু বেক চাইডে এনেদৰে দুটা যোন পতি আছিলে যে সেই পতিৰ নিচিনাকৈ দুটা এনেদৰে দিয়া হৈছে, আৰু ব্লু ডিজাইনত হয় ব্লাউজটো। নেক্সট লৈ আনিছোঁ এযোৰ ব্লেক কালাৰ মেখেলা চাদৰ। এইখন ইয়াৰ মেখেলাখন হয়, কাপোৰযোৰ হেভিকৈ বোৱা হয়। তলত এনেদৰে মিচিঙৰ ফুল এটা বচা হৈছে, আৰু ওপৰত এনেদৰে বুটা বাচি ছাইডত এনেকুৱা এটা ডিজাইন টাইপৰে আছে। আৰু এযোৰ মাল্টি কালাৰ ফুল বচা হৈছে, আৰু যিহেতু ফুলটো হেভি হয় ন, সেইকাৰণে ওপৰত তেনেকৈ বুটা বচা হোৱা নাই, চিম্পলকৈ ৰাখিছোঁ। এইখন হৈছে মেখেলাখন। নেক্সট আহিছোঁ ইয়াৰ চাদৰখনলৈ। ইয়াৰ চাদৰখনৰ আঁচলটোত ইমানখিনি হেভিকৈ ফুল বচা হৈছে, তলত মিচিঙৰ ফুল এটা দি ওপৰত বুটা বচা হৈছে। আৰু মেখেলা চাদৰটো কৈছোঁ হেভি, সেইকাৰণে মাজত বুটা বচা হোৱা নাই বাৰু, মাজৰডোখৰ চিম্পলকৈ ৰাখিছোঁ। আৰু ইয়াৰ পতিত এনেদৰে মিচিঙৰ ফুল এটা লগাই দিছোঁ। আৰু ইয়াৰ চাদৰখনৰ আঁচলটোত এনেদৰে ৰেড কালাৰ দি ইয়াৰ দহি বাতি দিছোঁ, কাৰণ ইয়াত ৰেড কালাৰটো মেইন নিচিনা লাগিছে ন, মেইন কালাৰৰ নিচিনা, সেইটো কাৰণে মানে ইয়াৰ লগত মিলাকৈ ৰেড কালাৰ দহি বাতি দিছোঁ। নেক্সট আহিছোঁ ইয়াৰ ব্লাউজটোলৈ। ইয়াৰ ব্লাউজটো ফ্ৰণ্ট অপেন হয়, আৰু ইয়াৰ বেক চাইডে এনেদৰে অলপ ইউ টাইপৰ ডিজাইনত কৰা হৈছে, আৰু ইয়াৰ পটিৰ নিচিনা এইটো লগাই দিয়া হৈছে। আৰু ইয়াৰ স্লিভছটো হাফ হয়, আৰু স্লিভছত এনেদৰে ডিজাইনত দিয়া হৈছে। নেক্সট আহিছোঁ এযোৰ পাৰ্পল কালাৰ মেখেলা চাদৰ। এইখন হৈছে ইয়াৰ চাদৰখন। ইয়াৰ চাদৰখন হেভি হয়, মেখেলা চাদৰযোৰ একচুৱেলি হেভি হয়। ইয়াৰ চাদৰখনৰ আঁচলটোত ইমানখিনি বুটা বচা হৈছে। ইয়াৰ বুটাটো সৰু হয়, আৰু যোনযোৰ ব্লেক কালাৰ যে দেখাইছিলোঁ যে, এই ব্লেক কালাৰৰ এই বুটাকেইটা অলপ ডাঙৰকৈ বচা হৈছিলে, কিন্তু এই পাৰ্পল কালাৰযোৰ বুটাকেইটা একেবাৰে সৰু হয়, আৰু তলত মিচিঙৰ ফুল এটা দি সৰু বুটা বচা হৈছে। আৰু ইয়াৰ পাৰিটো এনেকুৱা, চাদৰখনৰ মাজভাগত বুটা বচা নাই, চিম্পলকৈ ৰাখিছোঁ। নেক্সট আহিছোঁ ইয়াৰ মেখেলাখনলৈ। ইয়াৰ মেখেলাখনতো চাদৰখনৰ দৰে এইখিনি বুটা বচা হৈছে, তলত মিচিঙৰ ফুল এটা দিয়া হৈছে, আৰু মেখেলাখন আঁঠুলৈকে ফুলটো পৰিব। এইখন হৈছে ইয়াৰ মেখেলা। নেক্সট আহিছোঁ ইয়াৰ ব্লাউজটোলৈ। ইয়াৰ ব্লাউজটো ফ্ৰণ্ট অপেনে হয়, মোৰ প্ৰায়বিলাক ব্লাউজ ফ্ৰণ্ট অপেনে হয়। এইটো ফ্ৰণ্ট অপেন হয়, আৰু বেক চাইডে এনেকুৱা ডিজাইন কৰা হৈছে। আৰু ইয়াৰ স্লিভছটো হেভি হয়, ইয়াত মিচিঙৰ এই গোটেই ফুলটো বাছি দিয়া হৈছে, আৰু ওপৰত বুটা বচা হৈছে। আজিলৈ ইমানেই আছিল। এইকেইযোৰ কাপোৰেই দেখালোঁ। কাপোৰকেইযোৰ চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব, কমেণ্ট কৰিব কাপোৰকেইযোৰ চাই কেনেকুৱা লাগিলে। আৰু কোনোবাই যদি মোৰ ভিডিঅ'টো আজি প্ৰথমবাৰৰ কাৰণে চাই আছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু এই ভিডিঅ'টো লাইক কৰি দিব। আৰু যদি ভাল লাগে ভিডিঅ'টো চাই, তেন্তে পৰিয়াল বা বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰি দিব, যাতে তাহাঁতেও ভিডিঅ'বোৰ চাব পাৰে। আৰু শেষলৈকে ভিডিঅ'টো চোৱাৰ বাবে বহুত ধন্যবাদ। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু ভিডিঅ'বোৰ লাইক কৰিবলৈ নাপাহৰিব। ধন্যবাদ।